যাযাবৰী জীৱনতে গৈ আছোঁ পাহাৰৰ ওপৰলৈ আৰু পাহাৰৰ ওপৰত সেই জলপ্ৰপাতটোৰ সন্ধানত আমি এতিয়া বৰ্তমান গৈ আছোঁ আৰু যিহেতুকে ইমান ধুনীয়া এডোখৰ ঠাইত আছোঁ গতিকে এই ধুনীয়া ঠাইডোখৰ পৰা এটা 360 ভিউ আপোনালোকে চাই লওক। তো হেল্ল' গাইজ গুড মৰ্ণিং সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু বৰ্তমান হৈছে 10:17 আৰু আজি যিহেতুকে মহাশিৱৰাত্ৰিটো সকলোকে শিৱৰাত্ৰিৰ হিয়াৰ পৰা ওলগ যাচিছোঁ যাতে মহাদেৱ শিৱই সকলোৰে জীৱনলৈ সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক। আৰু আজি এটা বিশেষ ভিডিঅ' লৈ আপোনালোকৰ মাজত আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো বলক পলম নকৰি আজি ভিডিঅ'টো এতিয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ। হেল্ল' গাইজ হোৱাটছআপ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো ফ্ৰেণ্ডছ পুৰা মাস্ক চাস্ক লগাই ল'লোঁ, মাস্ক চাস্ক লগাই ৰেডি হৈ গৈছোঁ আৰু এতিয়া বৰ্তমান যাম শিৱ মন্দিৰত সেৱাটো কৰি ল'ম। সেৱাটো কৰি লোৱাৰ পিছতেই যাম আৰু জেগা এডোখৰলৈ, গতিকে আপোনালোকে ভিডিঅ'টো চাই গৈ থাকক, কিনো হয় দেখা যাব। তো ফাইনেলি তেলাহী ঘৰৰ পৰা ওলালোঁ, তেলাহী চাৰিআলিত বন্তি চাকি এনেকৈ কিবাকিবি ল'লোঁ। আৰু আজি যিহেতুকে শিৱৰাত্ৰি তো অলপমান প্ৰসাদ চসাদ খোৱা হৈ কিবাকিবি ছিষ্টেম হ'বও পাৰে। আৰু যিহেতুকে লগত আছে দীপজ্যোতি, আজি কিটোৰ ওপৰত ঘূৰি আহে তাৰ কোনো ঠিক নাই দেই, আপোনালোকক কৈ দিছোঁ ঘূৰ ভাঙুৱাৰী হয় এইটো, গজব বেজ্জতি। তো আজি সি কি ৰূপত ঘূৰি আহে এইটো কোনো ঠিক নাই। তো বলক একেবাৰে শিৱ মন্দিৰত লগ পাম। আৰু এতিয়া বৰ্তমান আছোঁ বেলপুখুৰীত। ফাইনেলি পাই গ'লোঁ সেই শিৱ মন্দিৰ আৰু শিৱ মন্দিৰত বন্তি চাকি গছি জ্বলাই লওঁ আৰু মহাদেৱৰ ওচৰত প্ৰাৰ্থনা কৰোঁ সকলোৰে যাতে কুশল হয়, সকলোৰে যাতে মংগল হয়। গতিকে আহক বন্তি চাকি গছ জ্বলাই লওঁ। ফ্ৰেণ্ডছ মন্দিৰত সেৱা কৰিলোঁ, মন্দিৰত সেৱা কৰি বৰ্তমান গৈ আছোঁ আমাৰ যিটো ডেষ্টিনেশ্যন হয়, ডেষ্টিনেশ্যনলৈ গৈ আছোঁ আৰু বৰ্তমান কি ক'ম, গৈ পেলাই মানে এটা ভাল লাগিব, এটা আজব দৃশ্য আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম, যিটো দৃশ্য আপোনালোকে চাই নিশ্চয় ভাল পাব। আৰু বহু দিনৰ মাজত ব্লগ কৰিছোঁ, বহু দিনৰ পিছত ব্লগ কৰিছোঁ, গতিকে আশা কৰোঁ ব্লগটো আপোনালোকে আদৰি ল'ব। আৰু বৰ্তমান 37 নং ৰাষ্ট্ৰীয় ঘাইপথত আছোঁ। জয় মা কালী, জয় মা কালী। তো বৰ্তমান এতিয়া কালী মন্দিৰ আছে, তো কালী মন্দিৰৰ ওচৰতে পাৰ হৈ আহিছোঁ আৰু ৰঞ্জুক ল'ম এতিয়া। বৰ্তমান যি লগৰ মোৰ ৰঞ্জুক বৰ্তমান উঠাব লাগিব, পিক আপ কৰিব লাগিব, তাক ল'ম। তাক লোৱাৰ পিছত সি একচুৱেলি প্ৰপাৰ জেগাডোখৰ জানে, তো তাৰ সৈতে যাম জেগাডোখৰলৈ। গতিকে স্কিপ নকৰাকৈ আপোনালোকে ব্লগটো চাই থাকক, নিশ্চয় ধামাকা কৰিবলৈ যত্ন কৰিম। ৰঞ্জুক লৈ মানুহটো একদম শাস্তি কৰি মাৰিলে, মানুহটো নাই বিচাৰি পোৱা নাই, এই পিছফালে বহি আছে ৰঞ্জু। তো ৰঞ্জুক লৈ ল'লোঁ, লোৱাৰ পিছতে এতিয়া বলক যাত্ৰাটো আৰম্ভ কৰোঁ। একচুৱেলি যিটো নেদেখা বস্তু বুলি কৈছিলোঁ, সেই নেদেখা বস্তুটোৰ নাম ইতিমধ্যে ক'ম জানো, ক'ম নে নালাগে? তো নেদেখা বস্তুটোৰ নাম ইতিমধ্যে মই নকওঁ, বাট আপোনালোকক যেতিয়া পাম সেই বস্তুটো নিশ্চয় দেখাম। আৰু সেইটো আমাৰ অসমীয়া ঐতিহ্যৰ লগত জড়িত হৈ আছে, গতিকে নিশ্চয় ভালেই লাগিব, আপোনালোকে চাই ভাল পাব, দেখি ভাল পাব আৰু এটা আচৰিত দৃশ্য আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। গতিকে ব্লগটো আপোনালোকে শেষলৈ চাই গৈ থাকক আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব। আৰু তো একদম যিটো বস্তু আপোনালোকক দেখাম বুলি কৈছিলোঁ তাক বিচাৰি আহি একদম কপিলি পাৰ পাই গ'লোহি। এইখন আছে কপিলি পানী এতিয়া বাঢ়া নাই, কপিলি পানী বাঢ়িলে হয়তো একদম পূৰা এইটো অঞ্চল ভৰি যায়। আৰু কপিলি পাৰত আহি সেই বস্তুটো বিচাৰি পাইছোঁ। আমাৰ দীপজ্যোতিয়ে লৈ আছে, দীপ দেখাই দে এবাৰ। তো এইটো দীপজ্যোতিয়ে লৈ আছে, এইটোক কয় নল, এইটোক নল বুলি কয়। যিসকল বিহুৰ লগত জড়িত, যিসকলে ধৰি লওক বিহু বাদ্যযন্ত্ৰ ইত্যাদি ভাল পায় তেওঁলোকে নিশ্চয় জানে, এইটোক কয় নল বুলি। আৰু এই নলটোত ফুটা থাকে, এইটো দেখাই দিছে ৰঞ্জুৱে, দেখাই দিছে নলটো, যিটো আপোনালোকে চাই ল'ব পাৰে। নলটোৰ ইয়াত এটা ফুটা থাকে, নলটোৰ ইয়াত এটা ফুটা থাকে। আৰু খাগৰি যিটো বস্তু হয়, যিটো আমি দুটা বস্তু আমি জানো সকলোৱে, গানবিলাকত প্ৰায় আমি শুনো নল, খাগৰি, বিৰিণা ইত্যাদি নাম শুনো, কিন্তু আজিলৈকে ময়ে নল দেখা নাই। মই পেপাৰ বজোৱা দেখিছোঁ, পেপাৰ ভিতৰত নলটো দেখিছোঁ, কিন্তু বাট নল কেনেকুৱা হয়
হয় এইটো বস্তু আজিলৈ মই দেখা নাই আৰু আজি আপোনালোকক দেখাইছোঁ ৰঞ্জু আছে ৰঞ্জুৱে কাটি আছে আৰু এইপিনে দীপজ্যোতি আছে দীপজ্যোতিক লগাই দিছে চাফা কৰিবলৈ আৰু এইটো হৈছে নল যিটো পেপাৰ ভিতৰত বজাই ভৰাই দিয়া হয় আৰু তাৰপিছতেই পেপাৰ পৰা যিটো সুন্দৰ টিহিটি শব্দটো হয় সেই টিহিটি শব্দটো এই নলডালে সৃষ্টি কৰে তো আজি এটা দেখুৱালোঁ বস্তু যিসকলে নাজানে তেওঁলোকে কমেণ্ট বক্সত গৈ পেলাই জনাব কেনেকুৱা পালে বস্তুটো চাই আৰু এনেদৰে কপিলি বা নদীৰ পাৰত এনেদৰে সেই বস্তুটো পোৱা যায় কপিলি বা নদীৰ পাৰতে সেই বস্তুটো পোৱা যায় আৰু প্ৰায় আমাৰ এইটো অঞ্চলতো বৰ্তমান নাইকিয়া হৈ গৈছে আৰু বহুত বিচাৰ খোচাৰ কৰাৰ মূৰত এই বস্তুটো আমি বিচাৰি পাইছোঁ 1 minute later যিডোখৰ ঠাইত আছোঁ বৰ্তমান ঠাইডোখৰ খুব সুন্দৰ হয় এইপিনে আছে পাহাৰ সুন্দৰকৈ পাহাৰ আছে পথাৰ আছে আৰু এতিয়া এখন লোহাৰ ব্ৰিজত আহি পাইছোঁ আৰু যি এটা নেচাৰেল ভিউ আপোনালোকক মই বেক কেমেৰা কৰি দেখাইছোঁ সেইটো দৃশ্য আপোনালোকে চাই লওক চাওক চৌপাশে সেউজীয়া কেৱল আৰু এখন কিবা এখন বিল হয় ৰঞ্জত এখন কি বিল আৰু এইখন যিখন বিল হৈছে এখন বসুন্দৰী ছাইডৰ পৰা আহিছে আৰু উদপুৰৰ লগত সংযোগ হৈ আছে আৰু সন্মুখত এখন আমচৈ পাহাৰ বগা মানে একদম পূৰা ধুঁৱলি কুঁৱলী হৈ আছে কেমেৰা লেন্সে ঢুকি পাইছে নাই নাজানো সেইখন হৈছে আমচৈ পাহাৰ আৰু যিহেতুকে বৰ্তমান আছোঁ সেই জেগাডোখৰ ভিউটো আপোনালোকে চাই লওক কিমান এটা সুন্দৰ ভিউ ক'ব লাগিব খুব ভাল লাগিছে আৰু যিহেতুকে ইমান ধুনীয়া এটা প্লেচত আছোঁ আৰু গতিকে এই প্লেচটোৰ পৰা এটা 360 ভিউ আপোনালোকে চাই লওক 3 2 1 গো ফাইনেলি আমাৰ বেলতলা চাৰিআলি পাই গ'লোঁ ইয়াৰ আগতো বেলতলা চাৰিআলি আহিছোঁ আৰু বেলতলা চাৰিআলি পাই গ'লোহি আৰু ইয়াৰ পৰা এতিয়া ৰাইট ছাইডে যাম এইটো হৈছে লেফ্ট ছাইডৰ ৰাস্তা লেফ্ট ছাইডেদি গ'লে শিৱকুণ্ড পোৱা যাব আৰু এতিয়া বৰ্তমান আমি ৰাইট ছাইড লৈছোঁ ৰাইট ছাইডে এটা হনুমান মন্দিৰ আছে আৰু হনুমান মন্দিৰত অলপমান পানী খাই ল'ম যিহেতুকে পানী পিয়াহ লাগিছে তো তাত পানী খাই ল'ম আৰু সন্মুখত চাহ বাগান আছে গতিকে চাহ বাগানৰ ভিউ আপোনালোকক দেখাই আছোঁ তো ফ্ৰেণ্ডছ হনুমান মন্দিৰৰ পৰা ওলালোঁ হনুমান মন্দিৰৰ পৰা ওলোৱাৰ পিছতে আমি মানে এখন হোটেলত চিংৰা খালোঁ দীপজ্যোতিয়ে খোৱালে চিংৰাটো এই আমাৰ দীপজ্যোতিয়ে খোৱালে চিংৰাটো আৰু তাৰপিছতে এতিয়া যিটো ৰাস্তা দি গৈ আছোঁ সেই ৰাস্তাটো একচুৱেলি ক'ব লাগিব ইমান মানে ধুনীয়া টেম্পু এখন পাৰ হৈ গৈছে একদম ধেৰা গৈছে ইমান ধুনীয়া মানে কি ক'ম তাৰ নেচাৰেল বিউটিটো ইমান ভাল লাগিছে মানে ক'ব নোৱাৰি চাওক চৌফালে কেৱল ৰাস্তাৰ দুই কাষে চাহ বাগিচা আছে আৰু মানে ক'ব নালাগে এটা বুজাব নোৱাৰা পৰিৱেশ আপোনালোকে বেক কেমেৰা কৰি দেখাই আছোঁ চাই লওক চাহ বাগানখন মানে ইমান এটা ধুনীয়া পৰিৱেশ কি ক'ম ৰাস্তাৰ দুয়োটা কাষে কেৱল চাহ বাগিচা আৰু মানে ইয়াৰ আগতো মই আহিছিলোঁ শিৱকুণ্ডতে চাহ বাগিচা দেখিছিলোঁ বাট মানে কিয় নাজানো চাহ বাগিচা আহি পোৱাৰ পিছতে মোৰ এনেকুৱা এটা ফিল আহে যেন মই উজনি অসমৰ পিনে গৈ আছোঁ আৰু উজনি অসমৰ পিনে গৈ থকাৰ যিটো ফিলটো আহে আৰু চাওক কিমান এটা সুন্দৰ দৃশ্য আৰু এইপিনে চাওক মোৰ এইপিনে আছে ধুনীয়াকৈ চাহ বাগিচা আছে চাহ বাগিচাৰ কাষতে এখন আমচৈ পাহাৰখন আৰু যিটো মানে এই ফিলটো মানে বুজাব নোৱাৰি এনেকুৱা লাগিছে যেন কেমেৰাটো বন্ধ নকৰিম আৰু কেমেৰাটো বন্ধ নকৰি কেৱল এই দৃশ্যখিনি ৰেকৰ্ড কৰি গৈ থাকিম একচুৱেলি ইমান এটা ধুনীয়া নেচাৰেল পৰিৱেশৰ মাজত আছোঁ আচলতে কম কি সেইটো মই বুজি পোৱা নাই আৰু একো নকওঁ আপোনালোকে কেৱল জেগাবিলাক চাই গৈ থাকক জেগা আৰু প্লেচবিলাক আপোনালোকে চাই গৈ থাকক যিমান এটা ধুনীয়া নেচাৰেল প্লেচ আৰু সন্মুখত সেইখন আছে আমচৈ পাহাৰ সেইপিনে আছে আমচৈ পাহাৰ আৰু তাৰ লগতে যিটো চাহ বাগিচাৰ যি এটা ধুনীয়া ভিউ আপোনালোকে কেৱল ভিউটো চাই গৈ থাকক মই একো নকওঁ লুংলুঙীয়া ৰাস্তা আৰু এইটো দি চাহ বাগিচাৰ মানুহবিলাকে মূৰত যিটো হুৰা বুলি কয় হুৰা বস্তুটো লৈ পেলাই তেওঁলোকে চাহপাত তোলে আৰু সেই দৃশ্য বৰ্তমান সময়ত দেখিবলৈ পোৱা নাযায় যিহেতুকে বৰ্তমান চাহপাত তোলাৰ সময় নহয় আৰু এতিয়া নেচাৰেল পৰিৱেশৰ মাজেৰে আহি আছোঁ আৰু সন্মুখত এখন ধুনীয়া বনাঞ্চল আছে এটা খুব ধুনীয়া ৰাস্তাটো আপোনালোকে দেখাই আছোঁ বেক কেমেৰা কৰি চাই লওক
ফ্ৰেণ্ডছ এনেকুৱা এডোখৰ জেগাত আহি পেলাই উপস্থিত হৈছোঁ যিডোখৰ জেগাত আহি পাই মনটো ইমান তাৰমানে ভাল লাগি গৈছে মানে কি ক'ম বুজাব নোৱাৰি আৰু এই ঠাইডোখৰত এটা প্ৰব্লেম থাকে হাতী ওলোৱা প্ৰব্লেমটো থাকে দেই আৰু ৰাস্তাটোতো আপোনালোকে নিশ্চয় দেখিছে ইমান ধুনীয়া এটা ৰাস্তা ইমান ধুনীয়া এটা পৰিৱেশ আৰু এই পৰিৱেশত বাঁহীৰ সুৰ লিচেন একদম মন কৰিব মানে যিটো এটা শব্দটো খুব সুন্দৰকৈ প্ৰতিধ্বনি হৈছে আপোনালোকে নিশ্চয় শুনিছে আৰু আপোনালোকৰ মনটো অলপমান ভাল লগাবলৈ যত্ন কৰিছোঁ আৰু বাঁহীৰ সুৰ শুনাম আৰু যিহেতুকে এডোখৰ খুব ধুনীয়া নেচাৰেল প্লেছত আছোঁ তাৰ পৰা এটা 360 ভিউ আপোনালোকে চাই লওক 3, 2, 1 গো মানে মানুহে নিজৰ লাইফটো এনজয় কৰিবলৈ বহুতে বাহিৰলৈ যায় বাট আমাৰ অসমতো ইমান ধুনীয়া ধুনীয়া কিছুমান জেগা আছে যিবিলাক জেগা আপোনালোকে চাব পাৰে যিবিলাক জেগা আপোনালোকে এক্সপ্ল'ৰ কৰিব পাৰে আৰু মনটো নিশ্চয় বহুত ভাল লাগি যায় আৰু চাই গৈ থাকক ভিডিঅ'টো ইয়াৰ পিছতে আমাৰ ডেষ্টিনেশ্যনলৈ বেছি দূৰ নাই ইয়াৰ পিছত আমি ঘেগেৰা যি জলপ্ৰপাত আছে জলপ্ৰপাতলৈ গৈ আছোঁ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাই গৈ থাকক আৰু ধামাকা কৰিবলৈ যত্ন কৰিম যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তো ইমান ধুনীয়া এটা ৰাস্তাত আছোঁ গতিকে এতিয়া আৰু বেলেগ একো কথা নকওঁ আপোনালোকে ৰাস্তাটো চাই পেলাই গৈ থাকক এটা সুন্দৰ গানৰ সৈতে আৰু গৈ একে চিধা লগ পাম ঘেগেৰাত আৰু ঘেগেৰাত গৈ পেলাই আপোনালোকৰ লগত কথা পাতিম সেউজীয়া পথাৰতে কি জানো মায়া আছে কি যাদু ভৰি আছে দূৰণি পাহাৰতে জীৱিকা বিচাৰোতে জীৱনে কিনো পালে মিঠা হাঁহিতি এৰি চহৰৰ বাটে ঘাটে আজি পথাৰে মাতে আজি পাহাৰে মাতে মাতে সেউজে ৰিঙিয়া তো ফ্ৰেণ্ডছ এতিয়া আহি আছোঁ পূৰা এটা পাহাৰৰ লুংলুঙীয়া ৰাস্তাৰ মাজে আৰু এখন গাঁও হয় তিৱা মানুহৰ গাঁও হয় আৰু এটা কথা ইয়াত ভাল লাগিছে যিটো মানে আমাৰ প্ৰায়বোৰ এতিয়া তিৱা ভাই ককাই আছে তিৱা ভাই ককাইসকলৰ বৰ্তমান যিহেতুকে তেওঁলোক ভৈয়ামত থাকে তো ভৈয়ামত থাকি তেওঁলোকে অসমীয়া ভাষাটো কয় কিন্তু এই গাঁওখনত মই এটা পৰিৱৰ্তন পালোঁ এই গাঁওখনত বাস কৰা প্ৰতিজন লোকে তেওঁলোকৰ নিজস্ব ভাষা যি তিৱা ভাষাত কথা পাতে আৰু ভাল লাগিছে আৰু ইয়াৰ পিছতে আমি এতিয়া গৈ আছোঁ যি ঘাগাৰা যিটো পাহাৰটো গৈ সেই পাহাৰটোলৈ অথনি পৰা মই ভুলকৈ কৈ আছিলোঁ ঘেগেৰা ঘাগাৰা এনেকৈ কৈ আছিলোঁ বাট আচল নামটো হৈছে ঘাগাৰা তো সেই ঘাগাৰাৰ যি জলপ্ৰপাতটো চাবলৈ আহি আছোঁ আৰু এইপিনে চাওক এই পাহাৰখন উঠিব লাগিব এই পাহাৰখন উঠাৰ পিছতেই সেই ঘাগাৰাৰ মেইন পাহাৰটো পাম আৰু মই এনেকুৱা এডভেঞ্চাৰবিলাক কৰি বহুত ভাল পাওঁ আৰু আজি ফাইনেলি মোৰ মনৰ এটা আশা পূৰণ হৈছে আৰু এই আশাটো পূৰণ কৰাত সহায় কৰিছে ৰঞ্জুৱাটোৱে তো ব'লক পাহাৰৰ ওপৰলৈ যাওঁ তো ফ্ৰেণ্ডছ এতিয়াহে আৰম্ভ হৈছে মেইন এডভেঞ্চাৰ
গৈ আছোঁ পাহাৰৰ ওপৰলৈ আৰু পাহাৰৰ ওপৰত সেই জলপ্ৰপাতটোৰ সন্ধানত আমি এতিয়া বৰ্তমান গৈ আছোঁ আৰু যিটো ওখৰা মুখৰা ৰাস্তা আপোনালোকে চাওক ৰঞ্জুৱে আৰু দীপে আগবাঢ়ি গৈ আছে আৰু যথেষ্টখিনি ভাগৰ লাগিছে আৰু বলক বেছি দূৰ নাই ইয়াৰ পিছতে সেই জলপ্ৰপাতটো চাবলৈ পাওঁ কিবা এটা ভাল বস্তু চাবলৈ হ'লে অলপমানতো ছেক্ৰিফাইচ কৰিব লাগিব ভাই আৰু যথেষ্টখিনি কষ্ট কৰিছোঁ দেই আপোনালোকে গতিকে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু যদি ভাল লাগিছে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বলক লগ পাই আছোঁ লাগে মানুহৰ জীৱনত অলপ চলপ এডভেঞ্চাৰো লাগে যাতে মানুহে জীৱনটো সুন্দৰকৈ জীয়াই থাকিব পাৰে তাৰ বাবে লাগে আৰু অকণমান কিবা কিবি দৃশ্যাংশ অলপমান পাইছোঁহি মেবি পানী পাইছোঁ চাই লওক আপোনালোকে পানী দেখাই আছোঁ আপোনালোকক চাই ল'ব পানী গোলাপৰু মৰ হাপাহি শেৱালিৰ সুবাসু আলহী গোলাপৰু মৰ হাপাহি শেৱালিৰ সুবাস আজি আলহী আৰু চাওকচোন পানীটো ইমান ধুনীয়া চাফা ইয়াৰ তলত যিবিলাক শিল আছে তলৰ শিলবিলাক ইমান স্পষ্টকৈ দেখা পোৱা গৈছে চাওক আৰু এটা মাছৰ পোৱালি আছে ইয়াতে উপঙি ফুৰিছে যিয়ে নহওক যদিও কোনো জলপ্ৰপাত দেখা নাপালোঁ তথাপিতো মনটো যথেষ্ট ভাল লাগিল ইমান এটা ধুনীয়া নেচাৰেল প্লেছত আহি পাই গ'লোঁ ইমান ধুনীয়া এটা নেচাৰেল প্লেচ আমাৰ মৰিগাঁৱত আছে বুলি মই ভবা নাছিলোঁ আৰু বহুত ভাল লাগিছে ইয়াৰ পিছত নেক্সট ইয়াত এটা খানা প্লেন কৰিম আৰু খানাৰ ভিডিঅ' আপোনালোকে নিশ্চয় পাব এই জেগাডোখৰৰ পৰা খানা খাম আৰু সেই খানাৰ ভিডিঅ' আপোনালোকক দেখুৱাই যাবলৈ যত্ন কৰিম আৰু যিহেতুকে ইমান ধুনীয়া এডোখৰ ঠাইত আছোঁ গতিকে এই ধুনীয়া ঠাইডোখৰৰ পৰা এটা 360 ভিউ আপোনালোকে চাই লওক নাজানো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে গতিকে আজি ভিডিঅ'টো যথেষ্টখিনি দীঘলীয়া হৈছে ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব যাতে আৰু ভাল ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই দিব পাৰোঁ আৰু লগতে যদি আপোনালোকে ভিডিঅ'টো চাই বেয়া পাইছে তেতিয়াহ'লে প্লিজ কমেণ্ট বক্সত গৈ পেলাই কমেণ্ট কৰি জনাব যাতে আৰু ভাল ভিডিঅ' আপোনালোকৰ বাবে বনাব পাৰোঁ আৰু লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ টিল দেন টাটা বাই